আজি হৈছে পবিত্ৰ শাওণ মাহৰ শেষতি শুভ সোমবাৰ। ভাবিলোঁ এই পবিত্ৰ দিনটোত মন্দিৰত এবাৰ গৈ ভগৱানৰ আশীৰ্বাদ অকণমানকে লৈ আহোঁ। তাকে ভাবি ধুন আৰু শুনক সোনকালে গা পা ধুই ওলাবলৈ কৈ মই নিজেও গা ধুই সোনকালে ৰেডি হ'লোঁ। যিহেতুকে আমি নাজিৰাতে থাকোঁ, সেয়েহে ডিজিটেল মন্দিৰ হিচাপে অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ বিখ্যাত অগ্নিনাভ বাবাৰ শিৱ মন্দিৰলৈ বুলি ৰাওনা হ'লোঁ। পিছে আমি থকা জেগাৰ পৰা বেছি দূৰত নহয় মন্দিৰভাগ, সেয়েহে অলপ আমি দেৰিকৈ ওলালোঁ। আৰু মন্দিৰত আহিম বুলিয়ে ৰাতিপুৱাই সোনকালে চাকি বন্তি কিনি ল'লোঁ। গাটো পিয়াজ তেওঁ আছে পাপা যাম বুলি ক'লে সেইকাৰণে আহিলোঁ। আৰু পাপা গাড়ী চলাইছে আৰু পাপাই আৰু মা আৰু মই আহিলোঁ শিৱ মন্দিৰলৈ। এইফালে নাজিয়া কলেজ তিনিআলিৰ পৰা সোমাই দেখা পালোঁ বাবা ভক্তসকলৰ আগমন। আৰু অলপ দূৰ গৈ ৰাস্তাৰ ঠিক কাষতে অগ্নিনাভ বাবাৰ শিৱ মন্দিৰ। আমি ঠিক মন্দিৰৰ গেটৰ সন্মুখৰ পাওঁতেই দেখা পালোঁ বহুত মানুহৰ ভিৰ আৰু সমাগম। আৰু সকলোৱে হাতত চাকি ধূপ লৈ মনত বহুত আশা আৰু বিশ্বাস লৈ বাবা চৰণত মূৰ দোৱাব আহিছে। আচলতে এই মন্দিৰত ইমান মানুহৰ ভিৰ কিয়? আজি দেখা পাইছোঁ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহ আহিছে। ইফালে শদিয়া, ইফালে ধুবুৰী, গোটেই অসমৰ পৰাই মানুহ এই বাবা মন্দিৰত আহিছে। এই মন্দিৰত মানুহৰ ভিৰ হোৱা মূল এটাই কাৰণ, এই মন্দিৰভাগৰ প্ৰতি থকা মানুহৰ বিশ্বাস আৰু মানুহে পাই যোৱা এই বাবাৰ আশীৰ্বাদ। আৰু সকলোৱে বিচৰাৰ দৰে মনৰ আশাবিলাক পূৰণ কৰিছে অগ্নিনাভ বাবাই। সেয়েহে আজি বাবা চৰণত ভক্তৰ ইমান আগমন। আপোনালোকে আহিলে নিশ্চয় দেখি পাব মন্দিৰভাগ বেছি ডাঙৰ নহয়, সেয়ে সোমাই এফালে চাকি ধূনা লগাবলৈ ব্যৱস্থা কৰি দিয়া হৈছে। মন্দিৰভাগ সৰু, কিন্তু হ'লেও ইয়াৰ মহত্ব বহুত ডাঙৰ। যিসকল ভক্তই নিজৰ মনৰ আশা লৈ এই অগ্নিনাভ মন্দিৰত আহিছে, তেখেতলোক আজিলৈকে কোনোদিন নিৰাশ হোৱা নাই। আজি আপোনালোকক যিমান পাৰোঁ অগ্নিনাভ মন্দিৰভাগ দেখাবলৈ চেষ্টা কৰিম। মন্দিৰৰ ভিতৰত সোমাই আপোনালোকে দেখিব, এইফালে দেখিছে নহয়, এইবিলাক ভক্তগণে চাকি জ্বলাবৰ কাৰণে এইবিলাক সুবিধা কৰি দিছে। আৰু অলপ আগত গৈ এইফালে আপোনালোকে ইয়াতে চাকি, ধূপ, তেল, ঘি আদি ইয়াৰ পৰা ল'ব পাৰিব। আৰু আগলৈ যিটো লাইন দেখিছে আপোনালোকে, সেইফালে শৰাই আগবঢ়োৱা ব্যৱস্থা কৰি দিছে। মানে চব এটা ডিচিপ্লিনত বস্তুটো ব্যৱস্থা কৰি দিছে, সেইকাৰণে বস্তুটো ভাল লাগিছে। আৰু মূল মন্দিৰভাগত সেৱা ল'বলৈ হ'লে সেই আগৰ ৰাস্তাৰে আপুনি গৈ সোমাব লাগিব, এই লাইনটোৱেদি। আৰু এইদৰে লাইন পাতি মন্দিৰৰ ভিতৰত গৈ বাবা আশীৰ্বাদ ল'ব পাৰিব। আৰু এয়াই হৈছে মূল মন্দিৰৰ ভিতৰৰ ভাগ। আৰু মই ইয়াৰ পৰাই বাবা আশীৰ্বাদ ল'লোঁ। আমি ভিতৰৰ পৰা সেৱা জনাই বাহিৰলৈ ওলাই আহিলোঁ। এইফালে ধুনীয়া এখন পায়সৰ বাবে লাইনত থিয় হৈ আছে। শেষত যেনিবা পায়স লৈ ওলাই আহিলোঁ। আমি ওলাই আহি কিনে গাড়ীৰ ওচৰতে পায়স খালোঁ। আৰু আজি ভিডিঅ'টো ইমানেই আছিলে। যিমান পাৰোঁ আপোনালোকক অগ্নিনাভ মন্দিৰৰ বিষয়ে দেখাবলৈ চেষ্টা কৰিলোঁ। নিশ্চয় আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু যদি আপোনালোকে অগ্নিনাভ মন্দিৰত আজিলৈ অহা নাই, তেতিয়াহ'লে এবাৰ আহি যাব। আৰু বাবাই যাতে মোৰ লগতে সকলো ভক্তৰ মনৰ আশা পূৰণ কৰে, এয়াই বাবাৰ ওচৰত আছিলে মোৰ প্ৰাৰ্থনা। ওম নমঃ শিৱায়।